অনুপ্ৰেৰণাই কেৱল আপোনাক আৰম্ভ কৰিব শিকাব, কিন্তু অভ্যাসে আপোনাক আগুৱাই নিব। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। কেতিয়াবা প্ৰশ্নবোৰ অতিকৈ জটিল হয় আৰু ইয়াৰ উত্তৰবোৰ তেনেই সৰল। সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে। যেতিয়ালৈকে আমি অলপ বুজিব ধৰোঁ যে জীৱনটো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয়ী হ'ব পাৰিম।